কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা CRPF জোৱান ধেমাজি চিচিবৰ গাঁৱৰ মৃত্যুঞ্জয় চুতীয়া নৰসদেহ ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় মৰ্যাদাৰে অসম আৰক্ষী CRPF আৰু সেনা বাহিনীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক শোকাকুল পৰিৱেশত পৰিয়ালবৰ্গৰ উপস্থিতিত শীৰ্ষ আৰক্ষী বিষয়া, সেনা বাহিনী আৰু CRPF বিষয়াৰ লগতে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে শ্বহীদগৰাকীৰ নৰসদেহত পুষ্পবৰ্ষণে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশমাতৃৰ সেৱাত শ্বহীদ হোৱা মৃত্যুঞ্জয় চুতীয়া নৰসদেহ ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশ সৃষ্টি হয় বিমানবন্দৰত। এই দিশত পৰিয়ালবৰ্গৰ কিছু মন্তব্য আছে, মন্তব্য আপোনালোকলৈ আগবঢ়াইছো। ইমান পাৰদৰ্শিতা ল'ৰাটো ইমান অকালতে প্ৰাণ ত্যাগ কৰিলে। দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰিছে, আমি তাক লৈ বহুত গৌৰৱান্বিত। তাৰ সপোনবোৰ বহুত থাকি গুচি গ'ল, আশাবোৰ পূৰণ নহ'ল। আমি সেইটোকে লৈ বহুত দুখ প্ৰকাশ কৰিছোঁ। লগে লগে কৈ বুলি বাটৰ পৰা চিঞৰি যায়, কৈ ডিব্ৰুগড় বিমানবন্দৰত শীৰ্ষ আৰক্ষী বিষয়া, সেনা বাহিনী আৰু CRPFৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে বিশেষ বাহনেৰে মৃত্যুঞ্জয় চুতীয়া নৰসদেহ ধেমাজিলৈ লৈ যোৱা হয় আৰু ইয়াৰ লগে লগে ডিব্ৰুগড় বিমানবন্দৰত এক শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা যায়। এই দিশত আৰক্ষী বিষয়ৰ মন্তব্য আছে, মন্তব্য আপোনালোকৰ ওচৰত দাঙি ধৰিছো। शहीद कांस्टेबल मृत्युंजय चुटिया जो कि ग्राम गेलुआ, पोस्ट कुलाजन, थाना शिलापथार, डिस्ट्रिक्ट धेमाजी के निवासी थे। इन्होंने 10 मई 2017 को केंद्रीय रिजर्व पुलिस को ज्वाइन किया और इनकी ट्रेनिंग के बाद में इन्होंने 2019 8 जनवरी को 115 वाहिनी श्रीनगर, जम्मू एवं कश्मीर में अपनी सेवाएं दी। मात्र 2 साल की अवधि में इन्होंने अपना बहुत अच्छा कार्य किया, जिसके कारण से इनको चयनित करके जम्मू कश्मीर के उपद्रवग्रस्त इलाके गंदरबल ज़िले में तैनाती दी गई। जब ये दुधरधामा चौक, टी चौक, जिला गंदरबल में तैनात थे, अज्ञात आतंकवादियों ने इनकी ओर ग्रेनेड फेंका, जो फटने के कारण से स्प्लिंटर इंजरी इनके मुख एवं पृष्ठभाग में लगा, जिसके कारण इनको तुरंत में सौरा इंस्टीट्यूट श्रीनगर में ले जाया गया और अत्यधिक स्राव होने के कारण दिनांक 24 दिसंबर को संध्या करीब 5:43 पर ये वीर गति को प्राप्त हुए। केंद्रीय रिजर्व पुलिस बल इनकी देशभक्ति और शौर्य को सलाम करता है। মুঠতে শ্বহীদ মৃত্যুঞ্জয় চুতীয়া নৰসদেহ ডিব্ৰুগড়ত উপস্থিত হোৱাৰ লগে লগে সকলোৱে ৰাষ্ট্ৰীয় মৰ্যাদাৰে এইগৰাকী বীৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, RVTV।